নমস্কাৰ মই নিহাৰণী নিতিয়া আপোনালোক সকলোকে প্ৰভাত জনাইছোঁ আৰু লগতে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। সেইটোৱে আশা কৰোঁ আপোনালোক সকলো ভালে থাকক। বৰ্তমান ময়ো ভালে আছোঁ, মনটোহে অলপ ভাল লাগি থকা নাই, ঠিক হৈ যাব সেইটোৰ পিছত। তাকে আপোনালোকে ভালে থাকক তাকে কামনা কৰিছোঁ। আজি মানে থাম্বনেইলটো দেখি গম পাইছে আপোনালোকে মই ক'লৈ যাবলৈ ওলাইছোঁ। হয়, মই মামাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ বহু দিনৰ মূৰত। আপোনালোককো তাকে দেখাওঁ বুলি ভাবিলোঁ, সেয়ে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। এতিয়া মই গৈ আছোঁ দোকান এখনলৈ, যিহেতু দেউতাৰ লগতে যাম। মই দেউতা স্কুললৈ দেৰি হ'ব, সেয়েহে ওচৰৰ দোকানখনৰ পৰাই কিবা এটা লৈ লওঁ বুলি ভাবিলোঁ আৰু তাকে আহি আছোঁ এতিয়া। ৰাস্তাইদি মানুহ গৈ আছে, এইয়া তাকে মোক মাতষাৰ লগাইছিলে। তাৰপৰা সেয়াই আৰু আজি মামাহঁতকো আপোনালোকৰ লগত চিনাকি কৰাই দিম, এনাই দদৌ সকলোকে চিনাকি কৰাই দিম। ভিডিঅ'টো চাই থাকিব শেষৰলৈকে। তাকে আৰু এইফালে এইখন স্কুলখন, তাৰপিছত এতিয়া মই এইখিনি বস্তু লৈ আকৌ ঘৰলৈকে আহি আছোঁ। দেউতা ওলাই হোৱা নাই চাগে, সেইকাৰণে তাকে এতিয়া আৰু দেখাই যাম আপোনালোকক। ভিডিঅ'টো চাই যাব আপোনালোকে। সৰিয়হ মোৰ বৰ প্ৰিয়, সেয়েহে ৰাস্তাত আহি থাকোঁতে অলপ সৰিয়হ দেখা পালোঁ নদীৰ পাৰে পাৰে, সেয়ে কেমেৰা এটা বন্ধ কৰি ৰাখিলোঁ। মই এতিয়া আহি পাই গ'লোহি এনাহঁতৰ ঘৰ। এইটোৱেই হৈছে এনাহঁতৰ ঘৰ, সেইফালে এইটো ডাঙৰ মামাহঁতৰ ঘৰ। এতিয়া এইফালেদি মই সোমাই যাম, আপোনালোককো দেখাম। এইজনী মা ভাগৰ মাক কিমান কমলা গুচাই আছো। এজনীয়া এনাই একদম পুৰা গাভৰু হৈ আছে। তাৰপিছত আৰু ভিতৰত এইয়া দদৌ আছে, এইফালেদি সোমাই এডোখৰ একদম এয়া দদৌ মা ভাগৰ দেউতাক দেই। একদম এয়া এইফালে এয়া এনাই কিমান শকত আৰু এইফালে দদৌ ক্ষীণ। একদম পুৰা এতিয়াও ইমান ডেকা গাভৰু হৈ আছে, দেখিছেনে বাৰু? এয়া একদম মৰমৰ আৰু এইফালে এইটো এনাই হাতত ড্ৰয়িং ৰুম দেই। তাৰপিছত এইফালেদি সোমাই পিনে বাকী ৰুমখিনি পায়। এইফালে এইটো লুকালে, আন্ধা মুন্ধা এইটো কিনো এইটো জ্বলিলে এতিয়া পোহৰ হ'ল। এইটো একদম মস্ত এলেহুৱা, স্কুললৈ যোৱা নাই আজি। মেট্ৰিক দিব তথাপিও আৰু চিনাকি কৰাই দিছো। এইটো আমাৰ ডাঙৰ মামাৰ ল'ৰা, একদম আমাৰ কলিজা, আমাৰ মৰমতে শুন বুলি মাতো। এয়াই আৰু এতিয়া মামা, ডাঙৰ মামা আৰু ডাঙৰ মামীহঁতক আপোনালোকক চিনাকি কৰাই দিম বাৰু। তাৰপিছত এনাহঁতৰ ঘৰত আৰু এনাই দদৌৱে আৰু শুনে থাকে। সৰু মামা আৰু সৰু মামী ক'ত থাকে কৈ দিয়ক, অকণমান তেওঁলোকৰ বিষয়ে। এন্ধা এন্ধা গোটেই। এইয়া এইফালে এডোখৰ ভাত খোৱা ঠাই ইহঁতৰ, আৰু এইফালে সেইটো সিহঁতৰ কিটচেন একদম আন্ধা হৈ আছে দেই। এইজনী এনাই ক'ব এতিয়া সৰু মামা আৰু সৰু মামী ক'ত থাকে কৈ দিয়ক। আমাৰ এই সৰুটো হেৰি আৰ্মি মেডিকেলত চাকৰি কৰে, শ্বিলঙত থাকে। তাৰপৰা বোৱাৰীজনীও থাকে, বোৱাৰীজনীৰ নাম কাশ্মী দত্ত, ল'ৰাটোৰ নাম প্ৰমোদ প্ৰকাশ দত্ত। তাৰপিছত আকৌ নাতিটোৰ নাম হেৰি কি আছে, অংশুমান দত্ত। ডাঙৰ মামা ডাঙৰটোৰ নাম হেৰি কি বুলি কয়, কি আছে জানো, মনমোহন দত্ত। তাৰপিছত বোৱাৰীজনীৰ নাম কল্পনা দত্ত, তাৰপৰা ল'ৰাটোৰ নাম সমজ্যোতি দত্ত, আৰু ছোৱালীজনীৰ নাম হেৰি কি বুলি কয়, চৌহানী দত্ত। মোৰ ইমানেই সম্পত্তি আৰু এয়া এনাই ক'লে তেওঁলোকৰ পৰিয়ালৰ বিষয়ে। তাৰপিছত এইফালে এনাইহঁতৰ এইটো পাছফালটো, ইয়াতে জুই ধৰি থৈ দিয়ে আৰু গৰম পানী চৰম পানী দিয়ে। তাৰপিছত ডাঙৰ মামাহঁতৰ ছোৱালীজনী হেৰি স্কুললৈ গৈছে, আহিলে মানে তাইকো চিনাকি কৰাই দিম আপোনালোকৰ লগত।
এইফালে এনাই আমাৰ এনাই মানে দেখিছেনে এতিয়াও তাঁত বয় এখন তাঁতৰ শাল পাতি থৈ দিছে ইয়াতে তাঁত বৈ থাকে তাৰপিছত এইফালে একদম গৰম পানী চৰম পানী দিয়া শাল এনি টাইম জ্বলিয়ে থাকে বাকী আৰু কি কি দেখাব পাৰোঁ আপোনালোকক দেখাই থাকিম চাই থাকিব ভিডিঅ'টো এইটোৱে হৈছে ডাঙৰ মামাহঁতৰ ঘৰ এতিয়া দৰ্জা দুখন মাৰি থৈ দিছে এনেইহে জপাই থৈ দিছে তাৰপিছত মই এতিয়া ভিতৰলৈ সোমাই যাম এইফালেৰে কোনে কি কৰি আছে দেখামগৈ দেই আপোনালোকক অঁ মামী কি হৈ আছে চেণ্ডেল পিন্ধি যাওঁ নেকি এইফালে এইগৰাকী আমাৰ ডাঙৰ মামী একদম মা নিচিনা আমাক মৰমো কৰে শাসনো কৰে ন এই কেক বনাই আছে ক'ত কেক বনাইছে অকণমান দেখাই দিওঁ আকৌ কোনফালে চেণ্ডেল পিন্ধি যাব পাৰি নাই খাই খাই চেণ্ডেল যাব পাৰি এইফালে ইয়াতে কেক বনাই আছে কেকটো হোৱাৰ পিছত মই আপোনালোকক দেখাম দেই ধুনীয়াকৈ চাই যাব ভিডিঅ'টো ডাঙৰ মামাহঁতৰ ঘৰত সোণৰ দুটা হাতৰ কাম দেখিলোঁ এয়া চাওকচোন সি নিজ হাতেৰে বনাইছে ডাঠ কাগজেৰে বহুত ধুনীয়াকৈ বনাইছে আৰু এইয়া এইফালে যিহেতু সি সাংস্কৃতিক জগতখনৰ লগত জড়িত সেয়েহে এই সকলোবোৰ তাৰ ওচৰত আছে মই ঠাউকতে পাই আপোনালোকক অকণমান দেখাই দিলোঁ আৰু এইটো এটা ইমান মৰম লগাকৈ ঘৰটো বনাইছে এইফালে তাৰ নামটো লিখি থৈছে দেখাই দিছোঁ আপোনালোকক ভালকৈ হেল্ল' গাইজ আজি আমি আহি আছোঁ সৰিয়হতলীলৈ কাৰ সৰিয়হ এইখিনি আমাৰ তহঁতৰ হয় জানো হয় কোনে কৈছে এইখিনি সৰিয়হ আমাৰ পপা পাপাই তোৰ নামটো কি আছিলে কৈ দেচোন নমস্কাৰ মোৰ নাম শ্ৰীমতী সুহানী দত্ত চৌহানী কিহত পঢ়িছ ক্লাছ 3 তো এজনী আমাৰ ডাঙৰ মামা ছোৱালী নামটো চুহানী আৰু আমি মৰমতে মাতোঁ তুনু বুলি হয় নাই এতিয়া আমি ইহঁতৰ সৰিয়হ চাবলৈ আহিছোঁ এইফালে এনাই এইজনী আগত গৈ আছে একদম টুক 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 টুককৈ তো আপোনালোককো দেখাই দিম চাই থাকিব ফাইনেলি মামীৰ কেকটো বনোৱা হৈ গ'ল সম্পূৰ্ণকৈ এয়া দেখাই দিছোঁ মই আপোনালোকক মানে অলপ ইটো সিটো কৰি থাকোঁতে মই কেনেকৈ বনালে সেইটো আপোনালোকক দেখাব নোৱাৰিলোঁ তাৰ বাবে মই দুখিত ইমান ধুনীয়াকৈ বনাইছে মৰম লগা একদম চাওঁতে চাওঁতে এতিয়া গধূলিয়ে হ'বলৈ হ'ল আৰু এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ মই দেউতা স্কুলৰ পৰা গুচি গ'লগৈ মোক নিনিলে তাৰপিছত এতিয়া ইয়াৰ মামীয়ে কেক চেক বনাই ওলাই আহিছে আৰু এইগৰাকী মোৰ লগত যাবলৈ নাপায় কান্দিছে দেখিছেনে বাৰু সেইজনী যাবলৈ নাপায় কান্দিছে এইফালে এয়া মামা ওলাই আহিছে মোক থ'বলৈ যাব এতিয়া আৰু মামীয়ে এতিয়া কি ছিঙি দিব মোক এল'ভেৰা এজোপা যাওঁগৈ আৰু এইজোপা এল'ভেৰা এজোপা মই লৈ যাম এতিয়া বহুত আছে ইহঁতৰ ঘৰত তাকে ঘৰত গৈ ৰুমগৈ আপোনালোকক দেখাম চাই থাকিব ভিডিঅ'টো এইজনী চাওকচোন কেনেকৈ কান্দিছে যাবলৈ নাপায় মই লৈ যাম ন পিছত দেই ন দেই যাওঁ লৈ যাম ন মই চাহ এইফালে চাহ এইখিনি লৈ পিনে এতিয়া মই যাবলৈ ওলালোঁ এই মামাই থ'বগৈ মোক এতিয়া বাই বাই তুনু বাই বাই দেই নিবলৈ আহিম দেই মই পিছত মামা আহিছে এই পোৱালি বাই বাই কৃষ্ণ দে ইয়াৰ সৰুকৈ চেনেল এটা আছে আপোনালোকে চাব কি বুলি আছে কৈ দে এজেডি আছাম অঁ চাব আপোনালোকে তাকো মৰম দিব আগুৱাই যোৱাত সহায় কৰিব দেই সকলোৱে এইফালে এইজনী আনাই মোক এতিয়া আগবাবলৈ আহিছে অঁ দাদা দাদা আহিলোঁ দেই মই অঁ এতিয়া যাওঁগৈ আৰু এইয়া ডাঙৰ মামাই মোক থ'বলৈ যাব এইয়া আহিছে তো ভিডিঅ'টো এতিয়া সামৰি দিওঁ বুলি ভাবিছোঁ আৰু ইমানখিনিতে ঘৰত গৈ নেদেখুৱাওগৈ আৰু তো বাই বাই সকলো ভালে থাকক সুস্থ থাকক কুশলে থাকক
লাভ ইউ অল